Hello guys, welcome to my channel. আৰু আজি আমি অকলকৰীয়া আৰু আমাৰ পিগু ইয়াতে শুই আছে তো মানুহ নাই ঘৰত সেইকাৰণে আমি এটা ইজি ৰেচিপি বনাম তো আপোনালোককো দেখাম কি ৰেচিপি বনাম আজি তো আপোনালোকে ভিডিঅ'টো চাই যাব ৰেচিপিটোৰ কাৰণে লাগিব আমাক অলপ আদা নহৰু তাৰপিছতে পিঁয়াজ লৈছোঁ এফালে আৰু কেইডোখৰমান আছে মুৰ্গী আমি ৰাতি খাইছিলোঁৱেই বাকী কেইডোখৰ থৈ দিছিলোঁ কিয়নো আজি আমি অকলে আছোঁ মানুহো কম দুজনীয়ে সেইকাৰণে আৰু লগতে অলপ মুগ দালি ভিজাই লৈছোঁ আৰু প্ৰেছাৰটো পাতি দিছোঁ গেছত Tinggal deh. তাৰপিছতে কাপোৰকেইটা ধুই লৈছোঁ আৰু কাপোৰকেইটা ধুই হয় মানে বৌ আৰু মই দুজনী কথা পাতি অলপ ফ্ৰুটছ খালোঁ আৰু লগতে ভাজা মাছ কেইডোখৰ দি ভাবিলোঁ এটা পিটিকা বনাওঁ সেইকাৰণে মই পিঁয়াজ আদা আৰু লৈ ধুনীয়াকৈ ৰেডি কৰি আৰু ভাজা মাছ কেইডোখৰ ধুনীয়াকৈ কাঁইটবিলাক গুচাই লৈছোঁ তাৰপিছতে আদাখিনি ধুনীয়াকৈ সৰু সৰুকৈ মিহিকৈ এখনতে পিহনাত মাৰি ল'লোঁ তাৰপৰা অলপ নিমখ দিলোঁ আৰু লগতে অলপ মিঠাতেল দি দিছোঁ আৰু এইখিনি মই ধুনীয়াকৈ পিটিকা বনাই ল'ম মাছৰ পিটিকাখিনি ৰেডি হৈ গ'ল আৰু আমি পিছত ভাত খাম আৰু কি আছে দেখাম তো চাই থাকিব বৌকে কাপোৰ ধুব গ'ল তাৰপিছত বৰ্তমান মই আছোঁ মই গা ধুই ল'ম আগত তাৰপিছত মই ধুব আৰু তাৰপিছত মই ভাত খাম তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এইটো অথনি যে বনাইছিলোঁ মগু দালিৰ লগত লোকেল মুৰ্গীটো সেইটো তাৰপিছতে আৰু এইটো এটা মণিপুৰী চাটনি বনাইছে আমাৰ মামী দিদিয়ে তাৰপিছত আৰু এইটো মাছৰ পিটিকা ভাত পানী খাই অলপ ৰেষ্ট কৰিলোঁ আৰু তাৰপিছত এতিয়া আমি ওলাইছোঁ বজাৰ যাবলৈ তো আপোনালোকে আকৌ লৈ যাম তো চাই থাকক ভিডিঅ'টো আমি বজাৰৰ পৰা আহি গ'লোঁ তাৰপিছতে কি বজাৰ কৰিলোঁ দেখাম এতিয়া আপোনালোকক প্ৰথমতে লৈছোঁ লেগিংছ এইটো হোৱাইট কালাৰ তাৰপিছতে লৈছোঁ এইটো ৰেড কালাৰৰ লেগিংছ তাৰপিছত লৈছোঁ পিংক কালাৰ এই তিনিটা মিলাই লৈছোঁ কুৰ্তিৰ লগত মিলোৱাকৈ আৰু লগতে লৈছোঁ এটা কুৰ্তি সেইটো কেনেকুৱা লাগিছে ক'ব আপোনালোকে তাৰপিছতে আছে এইটো এইবিলাক স্কাৰ্ফ লৈছোঁ দুখন দৰকাৰ হৈ থাকে এতিয়া গৰমৰ দিন যিহেতু সৰু সৰু দিনবিলাকৰ তাৰপিছত পাকঘৰৰ কাৰণে এইটো কণ্টেইনাৰ খাবলৈ দৰকাৰেই হয় মছলাবিলাক কিবা কিবি খাব পাৰি লগত লৈছোঁ এইটো চাৰ্ফ তাৰপিছতে আৰু এইটো ময়দা কেতিয়াবা দৰকাৰ হৈ যায় ময়দা তাৰপিছত আকৌ এইটো ৰিফাইন ল'লোঁ আধা লিটাৰৰ এটা আৰু খাবলৈ আমি বহুতেই ভাল পাওঁ ফুচকা লগতে চাট পাপৰি চাট সেইটো আৰু এটা বস্তু লৈছিলোঁ সেইটো মই পিন্ধি আছোঁ খাৰু এনেকুৱা লৈছিলোঁ পূৰা 12 পাত আছে এইকেইটা মই লগাই লৈছোঁ বাকী থৈ দিছোঁ